আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা পেৰা ৰেচিপি। খুব কম ইনগ্ৰিডিয়েণ্টছৰ ঘৰতে থকা সামগ্ৰীয়ে বনাব পৰা এটা পেৰা ৰেচিপি। বলকচোন ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। পেৰা বনাবলৈ আমি কেৰাহী এখনত 1 লিটাৰ গাখীৰ দি দিছোঁ আৰু গেছটো অন কৰি দিছোঁ এতিয়া। আৰু গাখীৰখিনি অলপ সময় পিছে পিছে লৰাই পেলাই এটা উবলাবলৈ এৰি দিব লাগিব। আমি গাখীৰখিনি তেতিয়ালৈকে পগাব লাগিব যেতিয়ালৈকে গাখীৰখিনি ডাঠ হৈ নাযায়। গাখীৰত এটা উবাল আহি গ'ল। এতিয়া আমি এইখিনি ভালদৰে লৰাই থাকিব লাগিব যাতে জ্বলি নাযায় ছাইডত। গেছৰ ফ্লেমটো হাই ৰাখি লৰাই আমি বনাই আছোঁ আৰু এয়া গাখীৰখিনি ডাঠ হৈছে, আধা হৈছেগৈ আৰু। গাখীৰখিনি লাহে লাহে ডাঠ হৈ আহিছে। এতিয়া আমি খুব ধ্যান ৰাখি পেলাই এইখিনি লৰাব লাগিব আৰু খুব ধ্যান ৰাখি লৰাইছোঁ যাতে তলত লাগি নধৰে। আৰু এইদৰে লৰাই থাকিব লাগিব আৰু অকণমান ডাঠ হোৱালৈকে। আপোনালোকে বনাই চাবচোন আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। মোৰ চেনেলটো যদি নতুনকৈ কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। এয়া গাখীৰখিনি পূৰা ডাঠ হৈ গ'ল। এতিয়া মই কাপ এটাৰে 1 কাপ চেনি দি দিছোঁ। চেনি আপোনালোকে নিজৰ জোখত দিব, কোনে কিমান মিঠা খায়। আমি অলপ বেছিকৈ মিঠা খাওঁ, সেইকাৰণে মই কাপ এটাৰে 1 কাপ দিছোঁ। ডাঙৰ চামুচেৰে 8 চামুচমান হ'ব। আৰু এইখিনি ভালদৰে লৰাই থাকিব লাগিব। এতিয়া দেখিছেনে, এয়া লাহে লাহে চেনিখিনি গলি গৈছে কাৰণে গাখীৰখিনি অলপমান পাতলা হৈ গৈছে। এতিয়া ভালদৰে ছাইডত থকাবোৰ এৰুৱাই মেলি লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো হাই ৰাখিব। এইখিনি হৈ গ'ল। গেছটো বন্ধ কৰি অকণমান সময় এনেকৈ লৰাই দিছোঁ আৰু এতিয়া আমি ঠাণ্ডা হ'বলৈ প্লেট এখনত উলিয়াই দিম আৰু ঠাণ্ডা হোৱাৰ পাছত আমি পেৰাটো বনাম। ভালদৰে প্লেট এখনত উলিয়াই মেলি দিব যাতে ঠাণ্ডা হয়, নহ'লে গৰম হ'লে হাতখন পুৰিব পাৰে। এতিয়া মই হাতত অকণমান ঘি লগাই লৈছোঁ। ঘি লগাই ভালদৰে সৰু সৰুকৈ লাডু এনেকৈ লৈ হাতেৰে ধুনীয়াকৈ চেপ দি দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এইদৰে গোটেই পেৰাখিনি আমি বনাই ল'ম। ভালদৰে দেখুৱাই দিছোঁ এবাৰ। দুইখন হাতৰ মাজত এনেকৈ লৈ ৰাউণ্ড কৰি আটা লাডু বনোৱাৰ আগতে বনাই আঙুলিৰে হেঁচি দিছোঁ অকণমান যাতে দেখিবলৈ ধুনীয়া হয়। চেপটো দিওঁতে অকণমান ভালকৈ দিব লাগে, তেতিয়া ভাল হয় দেখিবলৈ। আৰু আমাৰ এয়া পেৰা ৰেডি হৈ গ'ল।